বাইহাটা টেকেটোলাৰ অন্তৰত এটা মন্দিৰ আছে ইয়াত শিৱ মন্দিৰ হয় আচলতে ইয়াতে প্ৰতি বছৰে বাসন্তী পূজা কৰা হয় ইয়াত ধুনীয়া পৰিৱেশ আৰু মন্দিৰৰ কণী টাইপত ধুনীয়া পৰিৱেশ এটা সৃষ্টি হয় প্ৰত্যেক বছৰে বাসন্তী পূজা উৎপাদন কৰা হয় ইয়াৰ আমাৰ পৰিৱেশটো ইমান ধুনীয়া আছে ওচৰৰ ফালে জান এটা ইয়াত এই জানটোৰে প্ৰত্যেক বাৰিষা আহিলে ধুনীয়া পানী পৰে মাছ যিমান চাব বহুত ডাঙৰ ডাঙৰ মাছ ইয়াৰ পৰিৱেশটো অতি সুন্দৰ আচলতে ইয়াত ক'ব পাৰি যে ইয়াত যিয়ে প্ৰাৰ্থনা কৰে তাত ফলে বুলি কয় সেইকাৰণে বহুত ভক্ত আহে ইয়াত আহক আপোনালোকেও আহক এইটো জান ইয়াত আছে ডাঙৰ ডাঙৰ মাছ আচলতে যেতিয়া বাৰিষা হয় না তেতিয়া বহুত মাছ আহে এতিয়া শুকাই গৈছে পানী নোহোৱা হৈছে যেতিয়া বাৰিষা হয় না তেতিয়া সকলোৱে আহে ইয়াত মাছ ধৰে গোটেই ৰাইজ মিলি জুলি মাছ ধৰে এইবিলাক চাওক ডাঙৰ পুখুৰী এতিয়া আবেলি যেতিয়া আপোনাৰ মন বেয়া থাকিব ন তেতিয়া আপুনি এই ৰাস্তাৰে আহিব মন্দিৰৰ ওচৰৰ ৰাস্তাৰে আহিব এটা সুন্দৰ পৰিৱেশ পাব ধুনীয়া বতাহ হাৱা মৰম লগা এক সুন্দৰ পৰিৱেশ দেখা পাব আপোনালোকে আহক এই সুন্দৰ ৰাস্তাৰে আৰম্ভণি কৰোঁ ইভিনিং টাইমত আহোঁ আহি পেলাই ইয়াত আড্ডা দিব আড্ডা কেনে লাগিছে বৌ মজা না বহা আচলতে মন বেয়া যেতিয়া মোৰ মন বেয়া লাগে ন ইয়াতে প্ৰথমে আহোঁ আহিলে কিবা এটা ভাল লাগে কিবা এটা ভাল লাগে কাৰণ ইয়াত কোনো নাথাকে মনত যিমান যি সুখ আছে ইয়ালৈ আহিলে আপোনাৰ দূৰ হৈ যাব আৰু সেইখনিত থাকে ডাঙৰ বৰালি মাছ যেতিয়া বাৰিষা আহিব ন তেতিয়াহ'লে তাত বহুত মাছ আহিব তাত জমা হয় যেতিয়া পানী শুকাই যাব ন তেতিয়াহ'লে ইয়াত মাছবোৰ ৰৈ যায় আৰু গাঁৱৰ যিমান মানুহ হয় তাত মাছ মাৰে আৰু ডাঙৰ মাছবিলাক পায়